নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 2023 চনৰ গুণোৎসৱত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ইয়াত 53 নম্বৰ কুৱেশ্যন। চীনা পৰিব্ৰাজক হিউয়েনচাঙে ভাৰত সম্বন্ধে ৰচনা কৰা গ্ৰন্থখন হ'ল এ ৰাজতৰংগিনী, বি ব্ৰহ্ম সিদ্ধান্ত, চি চিইউকি, ডি সফৰনামা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি চিইউকি। চীনা পৰিব্ৰাজক হিউয়েনচাঙে ভাৰত সম্বন্ধে ৰচনা কৰা গ্ৰন্থখন হ'ল চিইউকি। আৰু হিউয়েনচাং কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল আৰু ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। 54 নম্বৰ কুৱেশ্যন। ভাৰতবৰ্ষ উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত পৃথক কৰিছে এ আৰাৱলী, বি বিন্ধ্য পৰ্বত, চি সাতপুৰা, ডি পশ্চিম ঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বিন্ধ্য পৰ্বত। বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ এই দুটা ভাগত পৃথক কৰিছে। 55 নম্বৰ কুৱেশ্যন। কানাই বৰহী বোৱা শিলালিপি উদ্ধাৰ হৈছিল এ উত্তৰ গুৱাহাটী, বি দক্ষিণ গুৱাহাটী, চি কামৰূপ, ডি গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ উত্তৰ গুৱাহাটী। কানাই বৰহী বোৱা শিলালিপি উদ্ধাৰ হৈছিল উত্তৰ গুৱাহাটীত। 56 নম্বৰ কুৱেশ্যন। বৰ্তমান অসমত প্ৰচলিত হৈ থকা বাতৰি কাকত তলৰ কোনখন নহয়? এ নম্বৰ আমাৰ অসম, বি বেংগল গেজেট, চি প্ৰতিদিন, ডি দৈনিক জনমভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বেংগল গেজেট। বেংগল গেজেট ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকত আছিল আৰু আমাৰ অসম, প্ৰতিদিন, দৈনিক অসম এইবিলাক হৈছে আমাৰ অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত। তাৰ পাছত 57 নম্বৰ কুৱেশ্যন। তোমালোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ হৈ থকা টেলিভিছন প্ৰচাৰ মাধ্যমৰ কোনটো ভাগত পৰিব? এ মুদ্ৰিত মাধ্যম, বি বৈদ্যুতিক মাধ্যম, চি সামাজিক মাধ্যম, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বৈদ্যুতিক মাধ্যম। আৰু কি কি আছে বৈদ্যুতিক মাধ্যমৰ? টেলিফোন, মোবাইল ফোন, ৰেডিঅ' এইবিলাক হৈছে বৈদ্যুতিক মাধ্যম বা ইলেক্ট্ৰনিক মাধ্যম। তাৰ পাছত 58 নম্বৰ কুৱেশ্যন। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল এ অৰুণাচল প্ৰদেশ, বি উত্তৰ প্ৰদেশ, চি মহাৰাষ্ট্ৰ, ডি অসম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি উত্তৰ প্ৰদেশ। তাৰ পাছত 59 নম্বৰ কুৱেশ্যন। ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰিছিল এ মহম্মদ বিন তুগলক, বি চুলতানা ৰেজিয়া, চি আকবৰ, ডি বাবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মহম্মদ বিন তুগলক। ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰিছিল মহম্মদ বিন তুগলকে। 60 নম্বৰ কুৱেশ্যন। কল্পনা চাওলা আছিল এগৰাকী এ মহাকাবিজ্ঞানী, বি ভূবিজ্ঞানী, চি সাহিত্যিক, ডি শিক্ষক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মহাকাবিজ্ঞানী। কল্পনা চাওলা আছিল এগৰাকী মহাকাবিজ্ঞানী। তাৰপাছত 61 নম্বৰ কুৱেশ্যন। কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান হয়? এ নম্বৰ অপশ্যন মাটি, বি বায়ু, চি শিল, ডি শিক্ষানুষ্ঠান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠান হৈছে মানৱ সৃষ্ট পৰিৱেশৰ উপাদান আৰু বাকীখিনি মাটি, বায়ু, শিল, পানী এইবিলাক হৈছে কি প্ৰাকৃতিক পৰিৱেশৰ উপাদান। 62 নম্বৰ কুৱেশ্যন। মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ হ'ল এ মেছস্ফিয়াৰ, বি ষ্ট্ৰেটস্ফিয়াৰ, চি ট্ৰপস্ফিয়াৰ, ডি আয়নস্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ট্ৰপস্ফিয়াৰ। এই ট্ৰপস্ফিয়াৰত আমি উশাহ ল'বলৈ আৱশ্যক হোৱা বায়ু এইটো স্তৰতেই যথেষ্ট পৰিমাণে পোৱা যায়। বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি প্ৰায় সকলো ধৰণৰ বতৰ সম্পৰ্কীয় পৰিঘটনা এইটো স্তৰতেই ঘটে। তাৰ পাছত 63 নম্বৰ কুৱেশ্যন। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ'ল এ নম্বৰ অপশ্যন ইন্দিৰা গান্ধী,
বি প্ৰতিভা দেৱী সিং পাটিল, সি বাসেন্দ্ৰী পাল, ডি দ্ৰৌপদী মুৰ্মু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিলে কোন? ইন্দিৰা গান্ধী। 64 নম্বৰ কুৱেশ্যন, পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল এ নম্বৰ অপশ্যন ৰাষ্ট্ৰপতি, বি প্ৰধানমন্ত্ৰী, সি বিত্তমন্ত্ৰী, ডি প্ৰতিৰক্ষা মন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি প্ৰধানমন্ত্ৰী। পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। এই পৰিকল্পনা আয়োগ আৰম্ভ হৈছিলে 1951 চনৰ পৰা আৰু এই আয়োগক বৰ্তমান নীতি আয়োগ হিচাপে নামাকৰণ কৰিছে। তাৰ পাছত 65 নম্বৰ কুৱেশ্যন, গ্ৰাহকে বস্তু ক্ৰয় কৰে এ পাইকাৰী বিক্ৰেতা, বি খুচৰা বিক্ৰেতা, সি উৎপাদনকাৰী, ডি মধ্যভোগী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি খুচৰা বিক্ৰেতা। গ্ৰাহকে বস্তু ক্ৰয় কৰে খুচৰা বিক্ৰেতাৰ পৰা। 66 নম্বৰ কুৱেশ্যন, বস্তু এটাৰ কিনা দামতকৈ বিক্ৰীৰ দাম বেছি হ'লে ব্যৱসায়ীজনৰ এ নম্বৰ অপশ্যন লাভ হয়, বি লোকচান হয়, সি একো নহয়, ডি মূলে মূলে থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ লাভ হয়। বস্তু এটাৰ কিনা দামতকৈ বিক্ৰীৰ দাম যেতিয়া বেছি হ'ব তেতিয়া কি হ'ব? লাভ হ'ব। 67 নম্বৰ কুৱেশ্যন, প্ৰাগজ্যোতিষ কাৰ পুৰণি নাম আছিল? এ কামৰূপ, বি তেজপুৰ, সি যোৰহাট, ডি নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ কামৰূপ। প্ৰাগজ্যোতিষ কামৰূপৰ পুৰণি নাম আছিল। তাৰ পাছত 68 নম্বৰ কুৱেশ্যন, হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল এ তাঞ্জোৰ, বি তক্ষশিলা, সি কনৌজ, ডি পাটলিপুত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি কনৌজ। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। 69 নম্বৰ কুৱেশ্যন, উত্তৰ পূব ভাৰতত মুঠতে ৰাজ্য আছে এ 7খন, বি 6খন, সি 8খন, ডি 5খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি 8খন। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত 8খন ৰাজ্য আছে। সেইকেইখন হৈছে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম। 2002 চনত উন্নয়ন পৰিকল্পনাৰ সুবিধাৰ্থে ছিকিম ৰাজ্যকো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰুৱা কৰা হৈছে। নেক্সট 70 নম্বৰ কুৱেশ্যন, জাতক হৈছে এ গল্প, বি উপন্যাস, সি কবিতা, ডি সাধু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ গল্প। জাতক হৈছে গল্প। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।